এতিয়া মই আপোনালোকক এটা বস্তু দেখাবলৈ ওলাইছোঁ। এয়া চাওক ৰ'ব, এই ওপৰত শিল চাওক, এয়া বান্দৰ শুই আছে। জয় মাতা দি। আপোনালোকক এতিয়া আচল দৃশ্যটো দেখাম। এয়া এয়া পালে পালে দেখা 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 এই চাওক মাতা বৈষ্ণো দেৱী মন্দিৰ। য'ত আহিলে সকলোৰে মনোকামনা পূৰ্ণ হয়। এইটো হৈছে পৃথিৱীত থকা স্বৰ্গ। পৃথিৱীত থকা স্বৰ্গ, য'ত এতিয়া আমি আহি আছো। পাৰিলে আপোনালোকেও আহিব। কমচে কম আপোনালোকৰ মনটো এবাৰ শান্তি হ'ব। তো আপোনালোকক বৈষ্ণো দেৱীৰ ৰাস্তাত কি ধুনীয়া এটা দৃশ্য। এই শিলৰ মাজত, শিলৰ তলেৰে ৰাস্তাটো, এই ওপৰত শিল চাওক, এয়া বান্দৰ শুই আছে, ইয়াতো শুই আছে চাওক। এই ওপৰত শিল, এই শিলৰ তলেৰে ৰাস্তা। ৰাস্তাটো গোটেই ৰাস্তাটো এই লাষ্ট বৈষ্ণো দেৱী পোৱাৰ আগতে আপোনালোকে এনেকুৱা দৃশ্য দেখিবলৈ পাব। আৰু এটা সুন্দৰ দৃশ্য আপোনালোকক দেখাই আছো, চাওক কি সুন্দৰ। গোটেই ৰাস্তাটোৰ ওপৰত এই পাথৰটো, গোটেই পাথৰৰ তলেৰে, শিলৰ তলেৰে ৰাস্তাটো চাওক, এই ওপৰলৈকে আছে। আমি এই তলেৰে গৈ আছো। গোটেই ৰাস্তাটো শিলৰ তলেৰে। এই চাওক শিলৰ তলেৰে গোটেই ৰাস্তা। সেইফালে আমাৰ ভাস্কৰতে ফটোগ্ৰাফী কৰি আছে, বাকী আন আন যাত্ৰীসকলো আহি আছে। সেইফালে আমাৰ ভাস্কৰতে ফটোগ্ৰাফী কৰি আছে, চাওক। এইটোৱে হ'ল মাতা বৈষ্ণো দেৱীৰ অহা ৰাস্তাৰ প্ৰায় শেষ অংশ। এতিয়া আমি মাতা বৈষ্ণো দেৱী মন্দিৰ আৰু পাবলৈ বেছি নাই, প্ৰায় 100-150 মিটাৰমান আছে। এইখিনি জয় মাতা দি। ফাইনেলি আমি মন্দিৰৰ ওচৰতে আছো, মন্দিৰৰ কাষত আছো। যিহেতু আমি দৰ্শন কৰিব যাম, সেয়েহে দৰ্শন কৰাৰ আগতে আমি গা ধুই আহিলো। গা ধুই আৰু নতুন কাপোৰ পিন্ধি এতিয়া আমি দৰ্শন কৰিবলৈ যাম। আমি এই তাত গা ধুব গৈছিলো, এইফালে আপোনালোকে কেতিয়াবা আহিলে তাত গা ধুব পাৰিব। গা ধুই এতিয়া আমি এইফালে ভিতৰত সোমাই লাইন পাতি যাম। মানুহ নায়ে, গতিকে আমি টেনশ্যন ল'ব নালাগে, আমি আৰামছে দৰ্শন কৰিব পাৰিম। এনেকৈ মানুহবোৰ গৈ আছে চাওক ভিতৰৰ পিনে তাত। আমি সেইফালে যাওঁ, গৈ পিনে আমিও দৰ্শনৰ কাৰণে ভিতৰত যাওঁ। যিহেতু ভিতৰত কেমেৰা, মোবাইল, পাৰ্চ একোৱে এলাউ নাই, জোতা চেণ্ডেল, সেয়েহে আমি আমাৰ মোবাইল কেমেৰা চব লকাৰত থৈ যাব লাগিব। তো আমি দৰ্শনৰ পিছত পুনৰ আপোনালোকক লগ পাম। জয় মাতা দি।
জয় মাতা দি আৰু এটা কথা ক'ব ৰৈ গৈছিল আমি তাত মন্দিৰৰ প্ৰসাদ হিচাপে দিবৰ কাৰণে এনেকুৱা ঠেলি পায় 70 টকা লয় আৰু চুন্নি পায় 130 টকা আপোনালোকে সেইটো ল'ব পাৰে ইয়াৰে মন্দিৰৰ কাউণ্টাৰৰ পৰা গৈ তাত দিব পাৰে এই ধৰণৰ পেকেট আপোনালোকে ইয়াৰ দাম অনলি 70 টকা জয় মাতা দি ফাইনেলি আমি দৰ্শন কৰি ওলাই আহিলোঁ এতিয়া আমি ৰ'পৱেত যাম ৰ'পৱেতে আমি ভৈৰৱলৈকে যাম তালৈকে আৰু আমি খোজকাঢ়ি নাযাওঁ এতিয়া ভাগৰো বহুত লাগিছে ত' যিহেতু ৰ'পৱেৰ ব্যৱস্থা আছে আপোনালোকে এইফালে চালে গম পাব যিহেতু ৰ'পৱেৰ ব্যৱস্থা আছে সেয়েহে আমি এতিয়া ৰ'পৱেত যাম জয় মাতাজী এতিয়া মই আপোনালোকক এটা বস্তু দেখাবলৈ ওলাইছোঁ এয়া চাওক ৰ'পৱে আমিও তাত এতিয়া উঠিবলৈ গৈ আছোঁ এয়া গ'ল চ' আমি তাত এতিয়া উঠিবলৈ গৈ আছোঁ ভৱনৰ পৰা ভৈৰৱ বাবালৈকে যাম ঠিক আছে আপুনি ৰ'পৱেৰ পৰা নেক্সট ভিডিঅ' কৰিম